কৰি আছে আপোনালোকে? ভাত পানী বনালে নে? মই এতিয়া ভাত বনাই আছোঁ। এয়া মায়ে চব্জি কাটি দিছে, তাৰপিছত মই ভাজি আছোঁ। দুইজনী মিলি কামবোৰ কৰি আছোঁ। ৰাতিপুৱা কাৰণ বাহিৰৰ মিস্ত্ৰীও লাগি আছে, তেওঁলোকো চাহ তাহ দি আহিলোঁ মই এতিয়া। আৰু গোসাঁই টিভি চাই আছিলে, এতিয়া দোকানলৈ গ'ল, পাপা দোকানত। চব কামে গ'ল। এতিয়া আমি মা আৰু মই আছোঁ ঘৰত। এয়া আমাৰ গোসাঁই টিভি চাই আছে, ABCD চাই আছে টিভিত। শুন, তুমি কি খাই আছা? লাড্ডু। কিহৰ লাড্ডু? কিহৰ লাড্ডু এইটো? মই লাড্ডু চাই থাকা। যোৱাকালি ৰাতি আপোনালোকৰ ফালে বৰষুণ দিছেনে? আমাৰ ইয়াত যোৱাকালি ৰাতি বহুত ডাঙৰকৈ বৰষুণ দিলে অলপ সময়। তাৰপিছত এতিয়া ৰাতিপুৱা ৰ'দেই দিছে, সেইকাৰণে কাম লৰাব পাৰিছে। গোটেই গাঁত খান্দি নিছিলোঁ যে, গাঁতত গোটেই পানী জমা হৈ গ'ল। এই আমাৰ মায়ে হেল্প কৰি আছে মোক পাকঘৰত নে? ইমান বাচন ওলাই দিনটো মিস্ত্ৰী লাগি আছে, ইফালে পানী খাব, ইফালে চাহ খাব, ইফালে ভাত খাব। কিমান কৰিব এজনী মানুহ নহয় আকৌ। এজনীয়ে হেল্প কৰিলে, এজনীয়ে কৰিলে পটককৈ হ'ব কাম দেই। সকলোৱে কৰিবা, বহি থাকিলে নহ'ব নহয় ধেত ধেতকৈ। ধেতকে